Hey guys, good morning. আজি মই যাব ওলাইছোঁ দিল্লী। ফাৰ্ষ্ট 3টা সেক্টৰ ফ্লাইট হয়। ইয়াৰ পৰা যাম বম্বেৰ পৰা যাম দিল্লী টু যাম লাডাখৰ পৰা আমি যাম দিল্লী এণ্ড দেন দিল্লী লেঅ'ভাৰ আছে। গোটেই দিনটো মই ভিডিঅ'জ আপোনালোককো লৈ যাম। চ' ব'লক গাইজ। এয়াৰপোৰ্ট আৰু এতিয়া গৈ আছোঁ গেটলৈ মতলব য'ৰ পৰা ডিপাৰ্চাৰ ষ্টাৰ্ট হ'ব। চ' গেটলৈ গৈ আছোঁ এণ্ড তাৰ পৰা ফ্লাইটত যাম এণ্ড দেন আপোনালোকক লগ পাই আছোঁ মই দিল্লী। ফাইনেলি পালোহি দিল্লীৰ পৰা এতিয়া আমি গৈ আছোঁ লেৰ পৰা আকৌ ঘূৰি আহিম আৰু দিল্লী লেঅ'ভাৰ আছে। আৰু আই এম চ' এক্সাইটেড ফৰ দ্য লেঅ'ভাৰ। আজি মই লেঅ'ভাৰ পাইছোঁ মোৰ নিজৰ বেটছমেটৰ লগতে। চ' এক্সাইটেড। চ' গাইজ ফাইনেলি আমি পালোহি এয়াৰপৰ্টটো বহুত বেছি ধুনীয়া হয়, একদম পাহাৰৰ মাজতে আছে। আৰু এতিয়া আমি যাম বেক টু দিল্লী। চ' লেটছ গো টু দিল্লী গাইজ। Few moments later. Finally guys, Delhi পালোহি after 3 hectic sectors. এতিয়া আমি গৈ আছোঁ হোটেল। Yoo-hoo! Talking money, need to hear an A. They talking about you, you don't see the shade. Switch up your style, you take any lane. Switch up your cup to kill any pain. Guys, আমাৰ গাড়ী আহি গ'ল আৰু ফাইনেলি এতিয়া লাষ্ট ট্ৰেভেল কৰি আমি হোটেল যাম এণ্ড ৰিলেক্স কৰিম। থেংক ইউ ছ' What's your name? Aww, how sweet. So guys, finally पालोही होटल। এতিয়া गए से रूम ऑन। क्या है रूम नंबर हम लोग का? Okay. And ফাইনেলি মই আপোনালোকক কৈছিলোঁ মই মোৰ বেটছমেটৰ লগত ৰুম শ্বেয়াৰ কৰিব গৈ আছোঁ এণ্ড শ্বি ইজ শাইনা। হোৱাটছ আপ গাইজ? এতিয়া বহুত বেছি ভাগৰ লাগিছে, ফ্ৰেছ হৈ লওঁ এণ্ড দেন লাঞ্চ অৰ্ডাৰ কৰোঁ। চ' chicken wings, dal, rice, and yeah, you can add that one also. What curry you have said? Chicken curry. Okay, you can add that as well. Okay, thank you. Yeah, for single person. So guys, মই চেঞ্জ কৰিলোঁ। এতিয়া ছেকেণ্ড থিং মই কৰিম, মোৰ ইউনিফৰ্মযোৰ লণ্ড্ৰি দিম, মানে জোৰ নহয় দুযোৰ ইউনিফৰ্ম আছে, বহুত দিনৰ পৰা ধোৱা নাই বিকজ আজি মই ফ্লাইট কৰিছোঁ কমেও আপোনাৰ এসপ্তাহমানৰ পিছত ফ্লাইট কৰিছোঁ বিকজ ক'ভিডৰ কাৰণে ফ্লাইটছ বহুত কমি গৈছে। চ' সেয়া ধুমকে মোৰ ধোৱা হোৱা নাছিল। চ' একেবাৰে মই দুযোৰ ইউনিফৰ্মে লৈ আহিছোঁ আৰু এই দুযোৰে মই এতিয়া লণ্ড্ৰিত দিওঁ। ৰওঁতে ফাইনেলি মোৰ খানা আহিলে। এয়া মোৰ খানা। আৰু এতিয়া মই ৰুমত অকলে বিকজ যোনজনী মোৰ ৰুমমেট হয় তাই গ'ল সৰোজনী। তো মানে তাই মোকো লগ ধৰিছিল বাট 3টা সেক্টৰ কৰি 3টা বজাত উঠি মোৰ দম নাই সৰোজনী যাবলৈ। চ' মই খানা খাওঁ আৰু আপোনালোককো দেখুৱাওঁ কি অৰ্ডাৰ কৰিছোঁ আৰু দেন মই শুওঁ। অ'কে গাইজ, চ' মই অৰ্ডাৰ কৰিছোঁ কি দেখাইছোঁ। এয়া হৈছে দাল, ৰাইচ, then chicken wings hoy. এয়া হৈছে হেৰি
মুৰ্গ মালাই আৰু এয়া হৈছে চালাড সো গাইজ মই খাই লওঁ এণ্ড দেন আপোনালোকক আকৌ লগ পাই আছোঁ হে গাইজ সো মই লাঞ্চ কৰিলোঁ ফাইনেলি এনেকুৱা টোপনি ধৰিছে এতিয়া মই এতিয়া অলপ শুওঁ দেন ইভিনিং উঠি পেলাই আপোনালোকক আকৌ লগ পাই আছোঁ Later that same evening. So guys, now it's 11 p.m. Now only she came like 10-15 minutes back. Now she's ordering the food for us. So এতিয়া ভাবি আছিলোঁ বুফে যাম আৰু বুফে 10টা বজালৈকে হে মানে থাকে সো আমি এতিয়া ৰুমতে অৰ্ডাৰ কৰিছোঁ ৰুমতে খাম এণ্ড দেন ভাবিছোঁ কি অলপ ওলাই যাম আৰু এনেই পুল চাই দেন আপোনালোকক দেখুৱাম হে গাইজ ফাইনেলি আমাৰ ডিনাৰ আহি গ'ল Shaina will tell us what she have ordered for us. Yes. So what we have is toasted chicken sandwich with mayo dip, which I specially asked, and with the side fries. Yeah, and it looks so yummy. Yeah, it does. And for me, she has ordered what? Let's see. White sauce pasta. White sauce pasta. Oh my Whoa! God. So we are going to have this now, and then আমি তললৈ যাম পুল চাইডত সো লগ পাই আছোঁ পুল চাইড সো গাইজ আমি এতিয়া আহিছোঁ পুল চাইড এইবোৰ বাহিৰত এনেকৈ টেবলছ লগোৱা আছে আপোনালোকে যদি ইচ্ছা কৰে ইয়াতে এনেকৈ ডিনাৰ কৰিব পাৰে সো নাও লেটছ গো টু দ্য পুল চাইড গাইজ ৱাও সো গাইজ দিছ ইজ দ্য পুল বাট এতিয়া ইমানো মানে বেছি লাইটছ নাই নহ'লে আপোনালোকক মই ভালকৈ গোটেইটো দেখাব পাৰিলোহেঁতেন বাট ইয়াছ পুলৰ চাইডে চাইডে এনেকৈ লাইটছ লগোৱা আছে বহুত বেছি ধুনীয়া লাগিছে চ' আমি ইয়াতে অলপ ৰিলেক্স কৰোঁ বহোঁ গান চান শুনো এণ্ড দেন আমি ৰুমত যাম Tryna put him in the worst mood. P1 cleaner than the church shoes. Really point to just to hurt them. All red lamps to tease them. None of these toys on lease to. Made the whole year in a week too. Main chick out of their league too. Side chick out of their league too. House so empty, need a centerpiece. 20 racks a table cut from ebony. Cut that ivory into skinny pieces. And she clean it with her face, but you love your baby. You talking money, need a hearing aid. You talking about বহুত বেছি টোপনি ধৰিছে শ্বীটো ৱেণ্ট টু সৰোজনী তাই নুশুলে এণ্ড এতিয়া যাওঁ ৰুমত শুওঁ চ' আপোনালোকক লগ পাই আছোঁ কাইলৈ মৰ্ণিং চ' চি ইউ গাইজ টুমৰো Early the next morning. হে গাইজ গুড মৰ্ণিং চ' জাষ্ট উঠিছোঁ আৰু ৰষ্ট্ৰিঙৰ পৰা কল আহিলে কি আজিও দেলহিত থাকিব লাগিব আজি দেলহিত থকা কোনো প্লেন নাছিলে চ' আই এম লিটল বিট আপছেট বিকজ আজি মই যাব বিচাৰিছিলোঁ বম্বে কিছুমান কাম আছিলে এনি হুইচ ৱেজ জাষ্ট উঠিছোঁ এতিয়া ট্ৰাই কৰিম যদি টাইম হয় বা মন যায় ক'ৰবাত এনেই যাবলৈ চেষ্টা কৰিম আৰু নহ'লে আমি হোটেলতে আৰু এনেই এনজয় কৰিম চ' গাইজ এতিয়া ব্ৰাছ কৰোঁ এণ্ড আমি যাওঁ তলত বুফেত আৰু তাৰ আগতে মই আপোনালোকক মোৰ ৰুমৰ পৰা ভিউটো দেখুৱাম চ' ওচৰতে এয়াৰপৰ্টো আছে টেক অফ এণ্ড লেণ্ডিং চব দেখি থাকে দেখাত বহুত বেছি ধুনীয়া লাগে চ' এয়া দেখুৱাওঁ আপোনালোকক এণ্ড আমি তললৈ যাওঁ ব্ৰেকফাষ্ট কৰিম লেটছ সি ইউ দেয়াৰ গাইজ Tryna put him in the worst mood. P1 cleaner than the church shoes. Really point to just to hurt them. All red lamps to tease them. None of these toys on lease too. Made the whole year in a week too. Main chick out of their league too. Side chick out of their league too. House so empty, need a centerpiece. 20 racks a table cut from ebony. Cut that ivory into skinny pieces. And she clean it with her face, but you love your baby. Talking money, need a hearing aid. They talking about you, you don't see the shade. Switch up your style, you take any lane. Switch up your cup to kill any pain. Look what you've done. You're a pretty little star boy. Hey yo guys, so finally মই ব্ৰেকফাষ্ট কৰি আহিলোঁ আৰু ইমানেই বেছি হেভি ব্ৰেকফাষ্ট কৰিছোঁ পেট পুৰা ভৰি আছে
সো ভাবিছোঁ লাঞ্চ নকৰোঁ আৰু সো অলপ ৰেষ্ট কৰি পেলাই আমি মিনিছো যাম মিনিছো এটা সৰু এনেকুৱা শ্ব'ৰুম টাইপ হয় তাতে কিউট কিউট বস্তু বহুত পায় আৰু এনেকৈ ইয়েছ আপোনালোকৰ লাগতিয়াল বস্তু চব পায় কছমেটিক্সৰ পৰা আদি কৰি সো তালৈ যাম মোৰ কিছুমান বস্তু কিনিবলগীয়া আছে আৰু তললৈ যাওঁতে ইয়াৰ এৰ'চিটিৰ অলপ চলপ যোনটো নজাৰা হয় যোনটো ভিউ হয় মল চলবোৰ আছে অলপ অলপকৈ ওচৰে পাজৰে সো সেইখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু মিনিছো আপোনালোকক লৈ যাম সো চি ইউ এট মিনিছো গাইজ গাইজ ফাইনেলি ৰুম আহি পালোহি মোৰ শ্বপিং হৈ গ'ল এইবোৰ সৰু সুৰা ট্ৰেভেল কিট এণ্ড অল কিনিছোঁ আৰু এতিয়া মই ফুল অন ৰিলেক্স কৰিম আৰু কেনেকৈ ৰিলেক্স কৰিম সেয়াও আপোনালোকক দেখুৱাই আছোঁ চ' ষ্টে টিউন গাইজ আমাৰ ৰেডি কৰি লৈছোঁ এয়া ফেচ মাস্ক দেন স্লিমিং অইল আৰু লগতে লৈ লৈছোঁ গ্ৰীণ টি আৰু এতিয়া মই ফুল অন মাছাজ ল'ম আৰু ৰিলেক্স কৰিম চ' চি ইউ গাইজ আফটাৰ চাম টাইম Hey guys, so মই জাষ্ট মাছাজ এণ্ড অল ল'লোঁ গাটো বহুত বেছি ৰিলেক্স ফিল হৈছে নাও চ' টোপনিও ধৰিছে চ' ভাবিছোঁ আজিৰ এই ব্লগটো মই ইয়াতে এণ্ড কৰোঁ যদি মোৰ আজিৰ এই ব্লগটো আপোনালোকে চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব চ' চি ইউ অন দ্য নেক্সট ব্লগ গাইজ লাভ ইউ টেক কেয়াৰ বাই